হাতত লৈ লোৱা টেবুলৰ ফুলানি হাতত লৈ লোৱা মৰমৰ মাজনী কি লাগে পোৱা মৰমৰ মাজনী কি লাগে পোৱা। মোৰ স্বামীৰ মৃত্যুৰ পিছত শাহু শহুৰে মোক সদায় মা দেউতাৰ নিচিনাই মৰম দিছে, ছোৱালী হিচাপে ৰাখিছে। কেতিয়াও বোৱাৰী বুলি অনুভৱ হ'ব দিয়া নাই বা তেওঁ নোহোৱাৰ দুখটোও অনুভৱ হ'ব কেতিয়াও দিয়া নাছিলে। তেওঁলোকে এইটো সিদ্ধান্ত লৈছে, ভাল বুলিয়েই লৈছে বুলি ময়ো মানি ল'লোঁ। ভৱিষ্যতৰ ভাল হ'ব বুলিয়েই চিন্তা কৰিছে তেওঁলোকে, সেইটো মানি লৈছোঁ আৰু তেওঁলোকে সকলোৱে আশীৰ্বাদ কৰে যাতে, তাকে আশা কৰিলোঁ আৰু। মোৰ ডাঙৰ ল'ৰাৰ বিয়া পাতিছিলোঁ 15 চনৰ ফেব্ৰুৱাৰী 27 তাৰিখে। তাৰপিছত সেই ডাঙৰ ল'ৰাটো মোৰ 22 চনৰ জানুৱাৰী 30 তাৰিখে ক'ভিডত পজিটিভ হৈ ঢুকাল নেমকেয়াৰ হস্পিটেলত। তাৰপিছত মই বোৱাৰীজনীক তাৰমানে সেই মোৰ ল'ৰাৰ মৃত্যুৰ কাৰণে মই বোৱাৰীক কেতিয়াও দুখ নিদিলোঁ। বোৱাৰীজনীক মই নিজৰ ছোৱালী নিচিনাকৈ মোৰ ঘৰতে ৰাখিলোঁ। তাইক মই কেতিয়াও মানে ঘৰলৈ যাবলৈ নক'লোঁ আৰু তাইক মই নিজৰ ঘৰতে ছোৱালী হিচাপে ৰাখিলোঁ। পিছত ভাবিলোঁ যে বোৱাৰীজনীটো জীৱনৰ যান্ত্ৰণাটো মই বুজি তাই বিধৱাৰ সাজ পিন্ধি থাকিলে মোৰো মানে মনত বহুত দুখ লাগে। সেইকাৰণে মই দেউতাকে ময়ে চিন্তা কৰি আমি হাজবেণ্ড ৱাইফ দুইজনে চিন্তা কৰি উঠি পেলাই তাৰমানে বোৱাৰীজনীকে আৰু মোৰ সৰু ল'ৰা আৰু এটা আছে, সৰু ল'ৰাটোকে বহাই লৈ পেলাই তেওঁলোকৰ আগত আমাৰ দুখখিনি প্ৰকাশ কৰিলোঁ। মই কৈছোঁ তাইতো বিধৱা হৈ পেলাই চিৰ জীৱন থাকিব নোৱাৰে, সেইকাৰণে তেওঁলোকৰ আগত আমাৰ দুখখিনি প্ৰকাশ কৰিলোঁ। প্ৰকাশ কৰি তেওঁলোকক এটা মই সন্মতি ল'বলৈ বাধ্য হ'লোঁ। মই কৈছোঁ মই যদি মোৰ সৰু ল'ৰা তোমাৰ লগত যদি মই তোমাৰ বৌৰক বিয়া পাতি দিওঁ, তোমাৰ সন্মত আছেনে নাই? সৰু ল'ৰাটোক সন্মতি ল'লোঁ প্ৰথমতে। তাৰপিছত সৰু ল'ৰাটোৱে ক'লে, মা তোমালোকে যি ভাবা তাকে ভাবা, বহুত ভাল কামেই হ'ব আমাৰ। কাৰণ আমি তাই সৰু ল'ৰাটোৱে কেতিয়াও তাৰমানে বৌকক বেলেগৰ ঘৰৰ বা বৌ বুলি হেৰি কৰা নাছিল, নিজৰ বাই ভনীৰ নিচিনাকৈ ভাবি লৈছে। আৰু তেতিয়া তাৰপিছত মই বোৱাৰীজনীকো সোধোতে বোৱাৰীজনীও ক'লে যে মা আপোনালোকে যি ভাল দেখে তাকে কৰক। তাৰপিছত মই সমাজৰ 4-5জন গণ্যমান্য ব্যক্তিক সুধিলোঁ, এইটো কৰিব পাৰি নোৱাৰি। কোনোবাই নোৱাৰি বুলি ক'লে, কোনোবাই পাৰি বুলি ক'লে, সেনেকৈও কিছুমান আছে কিছুমান মতামত। তাৰপিছত ময়ে জিতিলোঁ সুধি মেলি লৈ। আমাৰ কোচ সন্মিলনী আচাৰ্য এজন আছে আমাৰ মাহুৰীৰ পৰা, তেওঁ উমাকান্ত ডেকা, তেওঁ তাত গ'লোঁ। গৈ পেলাই মই সন্মিলনী আচাৰ্যক মই তাৰমানে সুধিলোঁ। আচাৰ্যই ক'লে যে সন্মতি সাপেক্ষে এইটো একো ডাঙৰ কাম, আপুনি বহুত মহান কাম কৰিব ওলাইছে, এইটো কৰিব পাৰিব আপুনি। তেতিয়া মোৰ সাহস হ'ল আৰু আমাৰ দেউতাকৰো সাহস হৈ আমি সমাজক আহি পেলাই সেইখন লিখিত হিচাপে জনালোঁ, আমি খেল সমাজক। তেতিয়া সমাজে তাৰমানে আমাক ক'লে যে আপোনালোকে পাতিব পাৰিব যদি সন্মতি আছে। তেতিয়া আমি আজি দিনটো চালোঁ যে দিনটো ভাল কাৰণে আমি আহি পেলাই আজি আমাৰ মঙলদৈত থকা মঙলদৈ প্ৰাংগণত থকা আমাৰ বিষ্ণু মন্দিৰত তেওঁলোকৰ বিবাহখন সম্পন্ন কৰিলোঁ। আৰু বোৱাৰীজনীক কেতিয়াও আমি নিজৰ তাৰমানে বোৱাৰী বুলি ভবা নাছিলোঁ, ছোৱালী হিচাপে লৈছিলোঁ। আৰু এটা মই কথা কওঁ, সকলো ৰাইজকে কওঁ, মই সকলোকে কওঁ, পুত্ৰৰ মৃত্যুৰ পিছত বোৱাৰীক দুখ দিব নালাগে, বোৱাৰীক অত্যাচাৰ কৰিব নালাগে। বোৱাৰীক আকৌ নিজৰ ছোৱালী কৰি আঁকোৱালি লৈ পেলাই বোৱাৰীজনীৰ সুখৰ কথা চিন্তা কৰি যি যেনেকৈ ব্যৱস্থা কৰিব পাৰে তেনেকৈ ব্যৱস্থাটো ল'ব লাগে বোৱাৰীজনীৰ কাৰণে। মোৰ দাদা ক'ভিডত ঢুকোৱাৰ পিছত আমাৰ ঘৰখন অকণমান মানে কি আৰু বহুত দুখত চলি আছিল। তেতিয়া মা দেউতাই এটা ভাল ডিচিশ্যনে ল'লে, মোকো সোধাৰ পিছত ময়ো ভাবিলোঁ বাৰু এই জীৱনটো মই ধ্বংস হ'ব দিব নোৱাৰোঁ। এইবাৰ সেইটো কথা চিন্তা কৰি আমি মতামত ল'লোঁ যে এনেকৈ হয় আমি বিয়াত আবদ্ধ হ'ম। আৰু ঘৰখন মানে কি আৰু যিখিনি দুখত পাৰ কৰিছে সেইখিনি দুখ যেন ভাঙি সুখ এটা আহক ঘৰখনত, সেইটো কথা চিন্তা কৰিলোঁ। চিন্তা কৰি আমি বিয়াত আবদ্ধ হৈছোঁ। আৰু গোটেই ৰাইজক কৈছোঁ, সকলো ৰাইজকে এটা বিনম্ৰ অনুৰোধ কৰিছোঁ যেন আমাক আশীৰ্বাদ দি আমাৰ আগন্তুক জীৱনটো আমি যেন ভালদৰে পাৰ কৰিব পাৰোঁ, তাৰে এটা আশীৰ্বাদ বিচাৰিছোঁ।